নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। তো আজি আকৌ আপোনালোকৰ আগত কেইখনমান গাড়ী দেখাম। তো 90,000 টকাটো এখন গাড়ী দেখাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আৰু ষ্টকত কি গাড়ী আছে আপোনালোকক দেখাই দিছোঁ। তো জাষ্ট মই ডিলাৰত থকা কেইখন দেখাই দিছোঁ। তো আৰু পাৰ্কিঙত আছে গাড়ী। তো জাষ্ট এইখন দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। যদি আপোনালোকে যিকোনো মানে পুৰণা গাড়ী এখন ল'ব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বা আপোনালোকে সোনো অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মঙলদৈ ৰোড তাত আহিলে আপোনালোকে ধুনীয়া গাড়ী আছে চাব পাৰিব। তো মই ষ্টকৰ কেইখনমান গাড়ী দেখাই দিছোঁ আপোনালোকক এবাৰ। এইবিলাক ষ্টক আছে এতিয়ালৈকে। তো আপোনালোক বহুত কেইখন আছে ষ্টকত। তো আপোনালোকে যদি ৰিফাইনেন্স কৰিব বিচাৰে ৰিফাইনেন্সো কৰিব পাৰিব। 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ী, যিকোনো গাড়ী আপোনালোকে ল'ব পাৰে। তো চাই লওক, খুব ধুনীয়া গাড়ী আছে। তো বেলেনো, নিউ ছুইফ্ট, ৱেগনাৰ, এল্টো K10, ফিগো, i20, ডিজেয়াৰ, ব্ৰেজা। তো এইখন আছে i10, গ্ৰেণ্ড i10 আস্তা হয়, একদম টপ মডেলখন। যদি আপোনালোকে গ্ৰেণ্ড i10 আস্তা টপ মডেলখন ল'ব বিচাৰে এইখন ল'ব পাৰে। এইখন 2017 মডেল হয়। তো গাড়ী গেটআপটো চাওক, খুব ধুনীয়া হৈ আছে, একদম চালিয়া গাড়ী, আপোনালোকে ল'ব পাৰে। 2017 এইখন আপোনালোকে মানে একদম টপখন হয় আস্তা। তো আপোনালোকে পুজ বটন পাই যাব গোটেইখিনি। তো খুব ধুনীয়া হৈ আছে। যদি আপোনালোকৰ গ্ৰেণ্ড i10 এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন গাড়ী ল'ব পাৰে। তো কম ৰানিঙৰ গাড়ী, খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 3,80,000 টকা। 3,80,000ত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। তো 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব গাড়ীখন। তো ইণ্টেৰিয়ৰটো চাওক, একদম ধুনীয়া হৈ আছে। তো চাই লওক, 4 পাৱাৰ উইণ্ডো পাব আপোনালোকে। তো গোটেইখিনি ফিচাৰ্ছ এভেইলেবল আছে এইখনত। তো খুব ধুনীয়া হৈ আছে। তো 3,80,000 টকাত এইখন গাড়ী আপোনালোকে আৰামছে ওলাই লৈ যাব পাৰে। ৰিফাইনেন্স কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ৰিফাইনেন্স হৈ যাব। যদি গাড়ীখন চাই ভাল লাগিছে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো গ্ৰেণ্ড i10 আৰু দুখন ষ্টকত আছে, মেগনা আছে। তো সেই দুখন অলপ কমত আহিব, 3,40,30,000ত আহিব। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে সেই দুখনো ষ্টকত আছে। আহিলে আপোনালোকে তিনিখন গাড়ী চইচ কৰিব পাৰিব, যোনখন ভাল লাগে আপোনালোকে ল'ব পাৰিব। তো গোটেইকেইখন ধুনীয়া হৈ আছে গাড়ী। তো ইয়াৰ পিছত দেখাইছোঁ আপোনালোক এল্টো K10, 2012ৰ এল্টো K10 যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। এইখন আছে, খুব ধুনীয়া VXI হয়, 2012 মডেলৰ এল্টো K10 VXI। তো বহুতৰে পচন্দৰ গাড়ী হয় এইখন, চলায়ো খুব কমফৰ্টেবল গাড়ী। তেলৰ মাইলেজটো খুব ধুনীয়া পাব আপোনালোকে, 20 পাই যাব আৰামছে। তো হাইৱে 20+ পাব। তো এইখনো বহুত ধুনীয়া গাড়ী। এইখন কিন্তু ৰিফাইনেন্স নহ'ব, 2012ৰ হয়। এইখন ৰিফাইনেন্স নহ'ব, এইখন কেছত ল'ব লাগিব। যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 2 লাখ টকাত। তো 2 লাখ টকাত আপোনালোকে এল্টো K10 VXI এখন ল'ব পাৰিব। তো এইখন কেছত হ'ব, ৰিফাইনেন্স নহ'ব। তো বহুতে ফোন কৰি সুধি থাকে। তো এইখন কিন্তু ফাইনেন্স নহ'ব, কেছ পইচাৰত ল'ব লাগিব। তো আহিব আপোনালোকে, গাড়ী টেষ্ট ড্ৰাইভ কৰি চাব। যদি কিবা প্ৰব্লেম পায় আমাক কৈ দিব, এইটো ফ্ৰী ছল্ভ কৰি দিম। আৰু ইঞ্জিন গিয়াৰ বক্স পূৰা অ'কে, গেৰেণ্টি পাব আপোনালোকে। তো বহুতৰে পচন্দৰ গাড়ী হয় এইখন এল্টো K10। তো যদি আপোনালোকৰ ভাল লাগিছে গাড়ীখন তেনেহ'লে আপোনালোকে মোৰ নম্বৰত যোগাযোগ কৰক। এইবিলাক গাড়ী বেছি দিন নাথাকে মানে এল্টো K10। তো এখনেই আছে ষ্টকত, তো ইমান ষ্টক নাথাকে। তো ইয়াৰ পিছত দেখাইছোঁ এখন আপোনালোকক হুণ্ডাই ইয়ন। তো এইখন ইয়ন আছে, যদি কোনোবাই হুণ্ডাই ইয়ন এখন ল'ব বিচাৰে ল'ব পাৰে। এইখন গাড়ীও মাইলেজ 20+ আৰামছে পাই যাব। তো গাড়ী গেটআপটো চাই ল'ব আপোনালোকে ধুনীয়া কৰি। মই দেখাই দিছোঁ, টায়াৰ গোটেইকেইটা 80-90% টায়াৰ কণ্ডিশ্যন পাব, ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত। তো টায়াৰ কণ্ডিশ্যনটো দেখাই দিছোঁ, চাই লওক, 80-90% টায়াৰ কণ্ডিশ্যন পাব। ইণ্টেৰিয়ৰটো চাওক। এতিয়ালৈকে কিন্তু গাড়ীখনত মিউজিক ছিষ্টেম লগোৱা নাই, 2017ৰ গাড়ী হয়। তো মিউজিক ছিষ্টেম এতিয়ালৈকে লগোৱা নাই। তো ফ্ৰণ্ট পাৱাৰ উইণ্ডো পাব, AC, পাৱাৰ ষ্টেৰিং গোটেইখিনি আপোনালোকে পাই যাব গাড়ীখনত। খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। ৰিফাইনেন্স যদি কৰাব বিচাৰে এইখন গাড়ী ৰিফাইনেন্সো হৈ যাব। তো আপোনালোকে 130 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব এইখন গাড়ী। তো এইখনৰ পিছৰ বাম্পাৰৰ লেফ্ট ছাইডত অলপমান কালাৰ আছে, কিন্তু এইখন মই আগতে কৈ দিছোঁ। তো আপোনালোকে আহি ক'ব যে এইটো আপুনি অৰিজিনেল বুলি কৈছিল। তো অৰিজিনেল নহয়। তো বাম্পাৰবিলাক অলপ স্ক্ৰেচ আছিলে, বাম্পাৰটো অলপ পেইণ্ট কৰা হৈছে, মানে টাচ আপ কৰোৱা আছে, স্ক্ৰেচবিলাক মানে কৰোৱা আছে। তো বডি অৰিজিনেল আছে,
তো যদি আপোনালোকৰ ভাল লাগে গাড়ীখন তেনেহ'লে আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। তো ইণ্টেৰিয়ৰটো চাওক পূৰা ধুনীয়া হৈ আছে, ফ্ৰণ্ট পাৱাৰ উইণ্ডো পাব আপোনালোকে। তো মিউজিক চিষ্টেমটো গাড়ীত এতিয়ালৈকে এড কৰা নাই, তো এইটো মিউজিক চিষ্টেমটো লগাব লাগিব। যদি হয় আপোনালোকে মিউজিক চিষ্টেমটো লগাই দিয়া যাব বাৰু এক্সট্ৰা কৰি, এইটো আমি লগাই দিম। তো খুব ধুনীয়া গাড়ী, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 2,15,000 টকা। তো 2,15,000 টকাত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া হয়, 2017ৰ গাড়ী, খুব ধুনীয়া আছে। আপোনালোকে আৰামছে লৈ যায় চলাই থাকক, টেনশ্যন নাই। তো ইয়াৰ পিছত দেখাইছোঁ লাষ্ট একদম কম দামৰ গাড়ীখন। তো চেভৰলেট স্পাৰ্ক, এইখন কিন্তু 2008ৰ গাড়ী হয়, কিন্তু বডি পূৰা অৰিজিনেল পেইণ্টত আছে, একদম ধুনীয়া হৈ আছে। তো এতিয়া গাড়ীখন জাষ্ট ধূলি পৰি আছে, তো মই দেখাই দিছোঁ আপোনালোকক, একদম ধুনীয়া। আপোনালোকে টায়াৰ কণ্ডিশ্যন 80% টায়াৰ পাব। তো যদি আপোনালোকে এইখন গাড়ীও ল'ব বিচাৰে ল'ব পাৰে আৰামছে, খুব ধুনীয়া হৈছে। পেট্ৰল ইঞ্জিনৰ গাড়ী, আৰামছে চলাই থাকক, একদম টপ মডেল গাড়ী হয় এইখনো। আপোনালোকে 4 পাৱাৰ উইণ্ডো পাব, AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম গোটেইখিনি আপোনালোকে পাব। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক, চাই লওক, পূৰা ধুনীয়া হৈ আছে। টায়াৰ চাওক, 90% টায়াৰ পাই যাব। তো এইখনো ৰিফাইনেন্স নহ'ব, এইখন কেছত ল'ব লাগিব। কম দামৰ গাড়ী এইবিলাক মানে বয়স হৈছে, তো ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। 4 পাৱাৰ উইণ্ডো আছে গাড়ীখনত, AC, পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম গোটেইখিনি আপোনালোকে ৰানিং পাব। আৰু চলাই খুব কমফৰ্টেবল গাড়ী, সৰু গাড়ী। তো এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 90,000 টকা। তো এইখন ফিক্স প্ৰাইচ হ'ব 90,000 টকা। তো 90,000 টকাত আপোনালোকে লৈ যায় আৰামছে চলাই থাকিব পাৰিব। তো মই এইটো দেখাই দিছোঁ আপোনাক, ধূলি পৰি আছে। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।